खुलुमबाय स्टुडिअ दं आं राजीव बसुमतारी आसामनि दाब दाब जायगायाव टिएमपिके आफादनि गोख्रों सोमावसारनाय आरो बे सोमावसारनायनि गुबै जाहोनानो जाहैबाय थांनाय साननै सिगां जनाय ओनसोलनि मिमां ओनसोलाव अरुणाचलनि सोरबा दुथां सिनाय मोनै सुबुंफोरा जोंनि आसामनि सा 11 सुबुंफोरखौ इनायै गुलि गावो आरो बे गुलि गावनायाव गोब्राब जोखोम जायो आरो दायो जिउजों जुजिगासिनो दं बे सा 11 गुलि गावजानाय सुबुंफोरा आसामनि गासै सा 11 सुबुंफोरा आसामनि सा 11 सुबुंफोरखौ अरुणाचलनि सुबुंफोरा गुलि गावनायनि जाउनाव टिएमपिकेनि गोख्रों सोमावसारनाय अरुणाचलनि सुबुंफोरखौ आसामाव हाबनो होआखै बे जाथायखौ नोजोर होनानै बा बे जाथायजों लोब्बा लाखिनानै दायनिगिरिखौ थाबैनो साजा होनो थाखाय गोख्रों दाबि दैखांदों टिएमपिके आफादनिफ्राय मख'जाथावदि बे जाथाया गिलु बालु मोनसे जाथाय होनना बुंनांगोन जोंनि ट्राइबेलनि गासै सा 11 सुबुंफोरखौ आसामनि गासै सा 11 सुबुंफोरखौ अरुणाचलनि सोरबा दुथां सिनाय मोनै सुबुंफ्रा गुलि गावनानै गोब्राब जोखोम खालामो होननानै बे समाव खौरांनि गेजेरजों गोबां गोसारदोंमोन आरो बेनि उनावनो गोख्रों सोमावसारनाया सोलिदों आरो अरुणाचलनिफ्राय फैनाय सुबुंफोरखौ आसामाव हाबनो होआखै आरो जेराव जेराव अरुणाचल बर्डार दं बै बर्डार ओनसोलाव गोख्रों सोमावसारदों आसाम नाङैनो আমি কোনো কাৰণতে এইবাৰ এৰি দিয়া নহ'ব এইবাৰ হুঁচিয়াৰ এতিয়া কোনো অৰুণাচলৰ মানুহ এজনে অসমত এনেদৰে মানে জান বাওঁ যেতিয়ালৈকে জাষ্টিচ নিদিয়ে যেতিয়ালৈকে হুঁচিত তাৰ ন্যায় আমি বিচাৰি নাপাওঁ ন্যায় দিব লাগিব এটা এৰি দিয়া নহ'ব অসমৰ ৰাইজে এটা একত্ৰিত হ'ব লাগিব আৰু অসম চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছোঁ অৰুণাচল চৰকাৰে যদি অৰুণাচলৰ প্ৰতিগৰাকী মানুহক আঁতত বন্দুক তুলি দিয়া হৈছে আৰু অসম চৰকাৰেও অসমৰ প্ৰতিগৰাকী মানুহক আঁতত বন্দুক দিব লাগিব বন্দুকৰ লাইসেন্স দিব লাগিব অৰুণাচল চৰকাৰে যদি লাইসেন্স বন্দুক দিব পাৰিছে প্ৰতিগৰাকী নাগৰিকক প্ৰত্যেকজন নাগৰিকক দিব পাৰিছে আমাৰ অসম চৰকাৰে কিয় দিব নোৱাৰে তেওঁলোকক মানুহ মাৰিবৰ কাৰণে বন্দুক দিছে নেকি চৰকাৰক সুধিব বিচাৰিছো মানুহ মাৰিবৰ কাৰণে তেওঁলোকক বন্দুক দিছে নেকি অৰুণাচল চৰকাৰে তেওঁলোকক মানুহ মাৰিবৰ কাৰণে জন্তুৰ দৰে ব্যৱহাৰ কৰিবৰ কাৰণে স্থায়ী সমাধান কৰিব লাগে আমি বিচাৰো স্থায়ী সমাধান কোনো তেনেধৰণৰ হিংসাত্মক ঘটনা আমি কোনো কাৰণতে আমি নিবিচাৰো আৰু টিএমপিকে আজি স্পষ্টকৈ বাৰ্তা দিব বিচাৰিছো এইবাৰ এৰি দিয়া নহ'ব ইমানে আমি ক'লো এইবাৰ এৰি দিয়া নহ'ব আমি খবৰ পাইছো ডিএছপি এগৰাকী উচ্চ পদস্থ বিষয়া ডিএছপি এজনে ইনডাইৰেক্টলি তেওঁলোকে জড়িত হৈছে বুলি আমি খবৰ লাভ কৰিছো আৰু তেওঁলোকৰ মানসিকতা কি তেওঁলোকৰ কি কাম আছিল তেওঁলোকৰ দায়িত্ব আছিল পিছফুলি সলিউশন কৰিবৰ কাৰণে তেওঁলোকক বুজোৱাৰ দায়িত্ব আছিল তাকে নকৰি তেওঁলোকে ইনডাইৰেক্টলি বেকৰ পৰা পিছফালৰ পৰা সাপোৰ্ট দি মানুহবিলাকক এই কালপ্ৰিটসকলক মাৰিবৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছিলে গতিকে এইটো কোনো কাৰণতে আমি সহ্য কৰা নহ'ব এবাৰ স্পষ্টকৈ চৰকাৰক জনাইছো আমাক বন্দুক লাগিব টিএমপিকে কৈছো বন্দুক লাগিব আমাক